হেল্ল' গাইজ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই মতলবনে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাই, মানে একদম সময় পোৱা নাই। অলপ মানে আমাৰ ঘৰ ফালে ব্যস্ততা বাঢ়িছে, মানে বিয়া বাৰু অলপ মানে অনুষ্ঠিত হৈছে। আমাৰ বাবুদা বহি আছে, এইফালে আগফালে গহীন চন্দ্ৰ ৰখি আছে। তাৰপিছত আমি মানে নতুন বছৰ পৰাহে ভিডিঅ' মানে সদায় দিব পাৰিম আৰু এইকেইদিন এনেকে যাবগে, মানে বহুত ব্যস্ততা। মানে ঘৰত বিয়াখন আহিছে, আমাৰ মানে দাদা এজনৰ বিয়া, সেইকাৰণে কাম বন কৰিব লাগিব, সেইকাৰণে একদম বনাবলৈ সময় নাই। আজি ব্লগ এটাকে আৰম্ভ কৰি দিছো, চাই থাকক। যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আহিব সকলো। এয়া অলপ বক্সৰ অৱস্থা বেয়া হৈ আছে, এয়া কাপোৰ কানি অলপ এনেকুৱা হৈ আছে, বিয়া চলি আছে যিহেতু বাৰু এনেকে চাই থাকক ভিডিঅ'টো। এয়া আমি অলপ ঘৰৰ ভিতৰৰ বাহিৰলৈ ওলাই আহিলো, একদম চোতাল চিকনাই একদম চফা কৰি দিয়া হৈছে আৰু নহ'ব জেগাটো দেখাই লওঁ। অলপ চফা কৰি দিয়া হৈছে। এতিয়া ঠেলা আছে, গেছ নাইকিয়া হ'ল, গেছ আনিবলৈ যাওঁ। খৰি চৰি ফালি একদম ঠিক ঠাক কৰি থোৱা হৈছে। বিয়া একদম লাগিছে আৰু এনেকে ভিডিঅ'ৰ পৰা সকলোকে নিমন্ত্ৰণ দিলো, পাৰিলে আহিব সকলো। ডিচেম্বৰ 4 তাৰিখে আমাৰ মানে একদম এই বাসভৱনতে একদম বিয়া অনুষ্ঠিত হ'ব, সকলো আহিব, খাব আৰু যাব। আমি ওলাই গলো আমাৰ গেছ আনিবলৈ আৰু চিনটেক্স এটা লাগে ফিল্টাৰৰ কাৰণে। আমাৰ বুবুদা অলপ ঠেলাৰ ওপৰত বোলে উঠি পোৱা নাই বহুত দিন, অলপ স্মৃতি ৰোমন্থন কৰিলে যে ঠেলাত উঠাই। গহীন চন্দ্ৰ আমাৰ ড্ৰাইভাৰ ধুনীয়াকে চলাই গৈ আছে, চাই থাকক ভিডিঅ'টো। এইফালে পকালি গৈ থাকক, একদম লাষ্ট দোকানখন পাব। দোকানখনৰ ওচৰতে হেৰিটা আছে পদূলি এটা, বেছি দূৰ নহয়। এইখন দোকান নহয় দেই, এইখন একদম সেই পকালি গৈ থাকক, দোকানখন পাব। দোকান খোলা নেকি? হেল্ল' গাইজ, যিহেতু আমাৰ ডিচেম্বৰ 4 তাৰিখে বিয়া পৰিছে, সকলোকে আমি মানে আমন্ত্ৰণ কৰিছো, সকলো আহিব। খালি ৰাস্তাটো চাই লওক আপোনালোকে। এইটো আমাৰ পুঠি নদীৰ পৰা সোমাই আহিছে, তাৰপিছত এইফালে নাযাব, এইফালে গ'লে আপুনি হস্পিটেল পাবগে। আমাৰ ঘৰলৈ যাবলৈ হ'লে এইফালেদি যাব লাগিব, নাপাহৰিব। আমাৰ বাবুদায়ো বহুত দিন আপোনালোকৰ আগত ওলোৱা নাই, সেইকাৰণে আপোনালোকক বিষয়ে এতিয়া ক'ব আৰু দুআষাৰমান কৈ দিয়া আৰু কি কোৱা। দেৱালী বহুত দিন ব্যস্ততাৰ মাজত মানে বহুত ব্যস্ত মানে এইকেইদিন ভিডিঅ' দিব পৰা নাই বাৰু, উপায় নাই। ভাওনা পাতো এইফালে লৈছে, ভাওনাও আছে আমাৰ নৱেম্বৰ 18 তাৰিখে, সেইখন চাবলৈও পাৰিলে আহিব, হয় নাই? তামোল পাণৰ দোকান দিছো আৰু চিখৰ দোকান হ'ব। আমাৰ ছাবস্ক্ৰাইবাৰ কোনোবা আহিলে আমি ফ্ৰীকে খুৱাম, নে কি কোৱা? আহি যাব আপোনালোকে, চাই যাবহি। সেয়াই আৰু একদম নতুন বছৰৰ পৰাহে আমি ভিডিঅ' দিম আৰু 24 চনৰ পৰা। এই 23 চনটো বহুত বেয়াকে গৈছে, মানে এইকেইটাও দিন, মানে এইকেইটা দুটামান মাহ চাগে বেয়াকে পঠিয়াই দিওঁ। 24 চনৰ পৰা ভাল হ'ব বুলি আশা কৰিছো। আৰু দেৱালীৰ শুভেচ্ছা পুৰা বম ফটলাৰ লগত দি দিছো আৰু সকলোৱে এনজয় কৰক, ভালে থাকক, ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু। হেল্ল' গাইজ, এতিয়া আমি যোৱাবাৰ মানে ভিডিঅ' এটা বনাইছিলো, আমাৰ বাবুদাই কৈছিলে যে ছোৱালী চাইছে, এতিয়া পাইছে নে নাই পোৱা মানে আমি সুধিছো, পাইছে নাই বাবুদা? ছোৱালী আহি যাব কৈছে, মানে 3জনী 4জনী চাই থৈছে, এতিয়া কোনজনী উঠাই মানে ধৰিব পৰা নাই আৰু। বিয়া হ'ব আৰু, বিয়া আমাৰ যোনে পাতে খবৰটো দি দিম আৰু। এতিয়া গহীন চন্দ্ৰও কেতিয়া পাতে আমি খবৰ পঠিয়াই থাকিম, আমাৰ বাবুদাও কেতিয়া পাতে খবৰ পঠিয়াই থাকিম। মইতো নাপাতো বুলি ভাবিছো। ধন্যবাদ। আমাৰ বিয়ালৈ আহিব বুলি কৈছো, মানে আমাৰ কথা কৈ আছো। আমাৰ আকৌ জেগাটো মানে পেলেচটো ক'ত আছে সেইটোকে কোৱা নাই। এয়া আমাৰ পুঠি নদী একদম মেইন ৰাস্তাটো, ধুন্দুৱালি মেইন ৰাস্তা এইটো। আলি কাম চলি আছে, তাৰপিছত এইফালে এনেকে আলি এটা সোমাই আছে দোকানৰ মুখে মুখে। এইখন পোষ্টাৰ ইয়াত ধুনীয়াকে লিখা আছে, এইটো মেইন ধুন্দুৱা আলিৰ পৰা আলি চুকলৈ, আগ চুকলৈ। তাৰপিছত এনেকে সোমাই গলে এনেকে পাই যাব আৰু, মতলব নাই। হাউচ এয়া আলি কাম চলি আছে, আলি বনাই আছে। 15 টকা চিগনেচাৰ কাম কৰিছে। ইয়াতে আপোনাৰ জিৰণি চাহ এটা পাব, এনেকে দোকান দুখন দেখিব, ধুনীয়াকে আহিব পাৰিব। এইফালে মতলব নাই, হাউচ বিন্দাছ। আমাৰ পুঠি নদী একদম মেইন ৰাস্তাটো
দেখিছে নহয় আলি মনি আছে এইফালে মানে নতুন দলং এখনৰ কাম চলি আছে অলপ জুম কৰি দিছো চাই লওক নতুন দলং কাম চলি আছে কেতিয়া সম্পূৰ্ণ উঠে আমি ক'ব নোৱাৰিছো কিন্তু এয়া আমাৰ ধুদুৱালি আমি আমাৰ একদম মানে পুথিনদী বগীবিল দলং পাই গ'লোহি এয়া দলং পুথিনদী বগীবিল ইয়াতে আমাৰ গহীন চন্দ্ৰ বোলে মাল লগ কৰিছিলে আৰু খেদা খাইছিলে কৈছে এইখনত লগ কৰিছিলে কৈছে এইখন আমাৰ ব্ৰিটিছে বনোৱা বুলি কয় কিন্তু দেখি পোৱা নাই কয়হে আৰু এইখন বনাই আছে নতুন দলং হেল্ল' গাইজ এনে যিহেতু ঘৰত এনেই শুই বহি থাকো সেইকাৰণে মানে আলি কিনাৰতে দোকান এখন দিছো ধুন্দুৱালি কিনাৰতে ইয়াত আপুনি প্ৰথম বেঙেনা পাব বিলাহী পাব তাৰপৰা তিয়হটো পাব আৰু থাকিব কিবা কিবি সুযোগ তাত ইয়াতে আৰু ধুন্দুৱালি কিনাৰতে মতলব নাই ষ্ট'ৰ উইথ বেঙেনা বিলাহী এণ্ড হেৰি কেৰেলা হেল্ল' গাইজ আমি এই চিনটেক্সটো আনিলো ৰ'বা গৈছো তাৰ পৰা আমাৰ এই গেছটো অনা হ'ল এণ্ড ব্ৰেড কিবা কিবি লৈ আহিলো তাৰপিছত আমাৰ বুবুদাই ফটকা ফুটাব লৈছে যিহেতু দেৱালী মানে আগমনি কৰি দিলে আৰু এইটো লায়ন টাইগাৰ বাবুদাই ভয়ে ভয়ে ফুটাইছে পেকেটটো জ্বলাই দিয়া আকৌ হৈ যাব চিনটেক্স আনি বুবুদা একদম ঘামি গৈছেগে কেনেকে হ'ব এনেকে হয় নাই না মোৰ টোপনি খতি ভাগৰ লাগি আছে বিয়া পাতিলে তুমি কিমান ঘামিবা বহুত Syntax lawan nih, Waduh. Hey, syntax. Nangis ya. Waduh. Waduh. Syntax. Salok, kualitas salok, Waduh. ছহেজাৰ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছো যদি ভাল পায় আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আমি একদম নতুন বছৰতহে লগ পাম আৰু দেই বাই বাই